Hello friends, আজি আমি কথা পাতিম ইন্ডিয়ান কোস্ট গার্ড রিক্রুটমেন্টত খালি হোৱা কেইটামান পোষ্টৰ বিষয়ে। যেকেইটা পোষ্ট হৈছে ডিবি পোষ্ট। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিব। যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাব যাতে ভৱিষ্যতলৈ মই কিছুমান এনে ধৰণৰ আপডেট দিলে আপুনি পোনপ্ৰথমে পাই থাকে। সো আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। ইণ্ডিয়ান কোস্ট গাৰ্ড ৰিক্ৰুটমেণ্ট 2019ত খালি হৈছে বহুত কেইটা পোষ্ট, যিটোৰ পোষ্টটোৰ নাম হৈছে ডমেষ্টিক ব্ৰাঞ্চ 10th এন্ট্ৰি। বেটছ নাম্বাৰ হৈছে 01-2020 বেটছ। নাম্বাৰ অফ পোষ্ট এতিয়ালৈকে মেনশ্যন কৰা নাই, যেতিয়া মেনশ্যন কৰিব মই আপোনালোকক আপডেটটো জনাই দিম। অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়ান কোস্ট গাৰ্ড। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, 10 পাছ কৰা হ'ব লাগিব, 50% মাৰ্ক থাকিব লাগিব যিকোনো চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত। এজ লিমিট হ'ব লাগিব 18 পৰা 22 বছৰলৈ, 1 এপ্ৰিল 1998 পৰা 31 মাৰ্চ 2002 লৈকে। ST SCৰ বাবে 5 বছৰৰ ৰিলেক্সেশ্যন পাব আৰু OBC কেণ্ডিডেটসকলৰ বাবে 3 বছৰৰ ৰিলেক্সেশ্যন পাব। পে স্কেল এতিয়ালৈ আপডেট দিয়া নাই, যেতিয়ালৈ আপডেট দিব তেতিয়া মই আপোনালোকক গোটেইখিনি কৈ দিম। হাউ টু এপ্লাই কেনেদৰে কৰিব, তলত মই এটা লিংক দিছোঁ, সেই লিংকটোত যাই আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু তাতে আপোনালোকৰ ফটোগ্ৰাফ দিব লাগিব আৰু ছিগনেচাৰ আপোনালোকে স্কেনিং কৰি তাত আপডেট দিব লাগিব আৰু শেষত ছাবমিট বাটনত ক্লিক কৰিব লাগিব। আৰু কেণ্ডিডেটজনে যি কপি ফটো আপডেট দিব সেই ফটোকপি 200 DPI হ'ব লাগিব আৰু ফটোগ্ৰাফ আৰু ছিগনেচাৰ ক্ৰমে 10 KB আৰু 40 KB আৰু 10 KB আৰু 30 KBৰ ভিতৰত হ'ব লাগিব। সো এপ্লিকেশ্যন ডেট ষ্টাৰ্টিং হ'ব 30 অক্টোবৰ 2019 আৰু লাষ্ট ডেট হ'ব 8 নৱেম্বৰ 2019। এডমিট কাৰ্ড দিব 17 নৱেম্বৰৰ পৰা 22 নৱেম্বৰৰ ভিতৰত। সো আপোনালোকে 17 পৰা 22 নৱেম্বৰৰ ভিতৰত এডমিটটো ডাউনলোড কৰি ল'ব পাৰিব আৰু অনলাইন এপ্লিকেশ্যন 30 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। আপোনালোকে 30 অক্টোবৰৰ পিছৰ পৰা তলত যিটো মই অফিচিয়েল ৱেবছাইট দিছোঁ www.joinindiancoastguard.gov.in এই ৱেবছাইটটোৰ মাধ্যমেৰে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু যদি আপোনালোকে নটিফিকেশ্যনখন চাব বিচাৰে তেন্তে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। সো ফ্ৰেণ্ডছ, আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত শেষত এটা লাইক কৰি দিব যাতে ভৱিষ্যতলৈ মই ভিডিঅ' কিছুমান বনাবলৈ উৎসাহিত হওঁ। সো ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।